গাৰ্ডেনো আছে অলপ চলপ আৰু বেছি ডাঙৰ নহয়। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোক কেনেকুৱা আছে? ভালে আছেনে সকলো? ময়ো ভালে আছোঁ। আজি মই অলপ ফ্ৰী আছোঁ, মানে মোৰ সৰু ছোৱালীজনীৰ প্ৰেক্টিছ নাই, তাইৰ আজি অফ থাকে সপ্তাহত এদিন। আৰু ডাঙৰ ছোৱালীজনী তাইৰো আজি স্কুল নাই, যিহেতু স্কুলবিলাক অড ইভেন নাম্বাৰত হৈ আছে। তাই আজি স্কুল বন্ধ আছে, তো মই অলপ সময় পালোঁ। আজি সময় পাই মই অলপ টয়লেট এইবিলাক চফা কৰিলোঁ, বেচিন এইবিলাক, এই সকলো কাম মোৰ হৈ গ'ল, হৰা মোচা ৰাতিপুৱা। সেইকাৰণে আজি মই ভাবিলোঁ যে মই আজি ব্লগ এটা বনাওঁ, অলপ ফ্ৰী আছোঁ। আৰু এতিয়া সময় ৰাতিপুৱা 9:30 হৈছে। মই এতিয়া সকলো কাম কৰি ব্ৰেকফাষ্ট কৰিম। আৰু আজি পিছে আমাৰ অলপ ব্ৰেকফাষ্টটো সকলোৰে বেলেগ বেলেগ হ'ল। মানুহজনে খাই গ'ল, আপোনাৰ ফ্ৰাইড ৰাইচ বনাই দিলোঁ, তেওঁ ফ্ৰাইড ৰাইচ খালে। ছোৱালীকেইজনীয়ে আকৌ চেণ্ডউইচ খালে। আৰু মই এতিয়া খাম আপোনাৰ ক্ৰীম আৰু চিৰা। এইটোৱে মই খাই লওঁ, আৰু যিহেতু আজি অলপ মোৰ কামতো লাগিবলগীয়া হ'ল, তো আৰু খাবলৈও মন গৈছে। বহুত দিন মই চিৰা খোৱা নাই আৰু খায়ো ভাল পাওঁ। আৰু ক্ৰীম আছে তাতে, সেইকাৰণে মই ক্ৰীম দি এতিয়া চিৰা খাই ল'ম। আৰু এয়া মই এতিয়া চিৰা খাবলৈ বহিছোঁ। ক্ৰীম দিছোঁ, কিন্তু ক্ৰীমখিনি মই ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ, সেইকাৰণে এনেকুৱা হৈছে। ঠাণ্ডা দিনটো। এতিয়া মোৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। আৰু আজি মই যিহেতু অলপ সময় পাইছোঁ, ঘৰতে আছোঁ, সেইকাৰণে ভাবিছোঁ আজি লাঞ্চত অলপ পনীৰ বনাম, যিহেতু পনীৰ খাই ছোৱালীকেইজনীয়ে বহুত ভাল পায়। তাৰপিছত ভাবিছোঁ ওলকবি ভাজি এখন বনাম, দাইল বনাম, ভাত বনাম আৰু বেঙেনা ফ্ৰাই কৰিম। এইবিলাক কৰি মই খোৱা বোৱা কৰি ভাবিছোঁ, মোৰ প্লেন আছে আৰু যে অলপ টিভিৰ আগত বহিম, চাওঁ যে কি পাওঁ। নতুন যদি চিনেমা ৰিলিজ হৈছে তেতিয়াহ'লে চিনেমা চাম, নহ'লে চিৰিজ চাম। মই টিভি চাই বহুত ভাল পাওঁ, আৰু মানে উস্তাদ বুলিয়ে ক'ব পাৰে। আৰু এক কথাত যেতিয়াই সময় পাওঁ তেতিয়াই মই টিভিৰ আগত বহি যাওঁ। মোক বছ একো নালাগে, খুব ভাল পাওঁ। আৰু তাৰ মাজে মাজে মই যি খোৱা বোৱা চাহ তাহ এইবিলাক বনাই খায়ো থাকোঁ, মানে পূৰা এনজয় কৰোঁ যেতিয়া চান্স পাওঁ। নহ'লেতো মোৰ সময় নাই, মই ছোৱালীকেইজনীৰ লগত মানে দৌৰি ফুৰিব লাগে। এজনী স্কুল, ইজনী স্কুলৰ পৰা আহিলে আকৌ টিউশ্যন যাব লাগে, আকৌ ইজনীক মই ষ্টেডিয়াম লৈ যাব লাগে। তো যিদিনাখন মই সময় পাওঁ সেইদিনাখনে মই অলপ এনজয় কৰি লওঁ, একদম মন ভৰাই পূৰা এনজয় কৰোঁ। মানে মোৰ বহুত ভাল লাগে। নহ'লে খুব মানে মোৰ একচুৱেলি ৰুটিনখন বহুত টাইট হয়, ৰুটিন মতে মই চলিব লাগে, নহ'লে মই মিলাবই নোৱাৰোঁ কাম কাজবিলাকো। এইবিলাক মই কৰি আজি মই কি আৰু বনাম, ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, মই দেখুৱাম বাৰু কি মই বনাইছোঁ। মোৰ এখন সৰু গাৰ্ডেনো আছে, অলপ চলপ আৰু বেছি ডাঙৰ নহয়, যিহেতু জেগা নাই, ঠাই নাই। আজি ভাবিছোঁ মই অলপ পাত চাত এইবিলাক চফা কৰি দিওঁ। এয়া দেখিছে একদম ধূলি হৈ আছে, অলপ স্প্ৰে কৰি দিম। আৰু যিহেতু এতিয়া বাৰিষা নহয়, বাৰিষা থাকিলে গছবিলাক ভালেই থাকে, এতিয়া বৰষুণ নাই, খৰালিৰ সময়, সেইকাৰণে ভাবিছোঁ আজি অলপ স্প্ৰে কৰি দিম। আৰু মই অলপ দেখুৱাই দিছোঁ আপোনালোকক মোৰ গাৰ্ডেনখন। ৰ'ব, এয়া মোৰ গাৰ্ডেনখন। কেনেকুৱা লাগিছে আপোনালোকৰ মোক জনাব দেই। এইটো হৈছে আপোনাৰ স্পাইডাৰ প্লাণ্ট, মই দেখাইছোঁ। অলপ চলপ আছে আৰু মোৰ বেছি মই কৰিব পৰা নাই। এইটো আমি 9 o'clock বুলিয়ে কওঁ। এতিয়া ছিজন শেষ, বাৰিষাত বহুত ফুলে এইটো। আৰু মই এনেকৈ প্লাষ্টিক কণ্টেইনাৰত এইটো এনেকুৱা ৰিবন দি মই এইটো নিজে বনাইছোঁ, নাইলন থ্ৰেড দি। এইটো হৈছে লাকি বেম্বো। এইটো এটা হৈছে য়েল্ল' কালাৰ মানি প্লাণ্ট হয়, মই লগাইছোঁ এইটো কণ্টেইনাৰত। এইটো এটা মিনি ৰাবাৰ প্লাণ্ট হয়, এইটো মই লগাই থৈছোঁ কণ্টেইনাৰতে। এইটো জেট প্লেণ্ট বুলি কয়, লাকি প্লাণ্ট বুলিও কয় বহুতে। এইটো মই লগাইছোঁ, আৰু এইটো এনেকৈ লগাই ৰাখিছোঁ সৰু সৰু প্লাষ্টিক বটলত। এইটো মই এনেকৈ বনাইছোঁ হাতেৰে। তাৰপিছত এইটো এনেকৈ মই এটা স্প্ৰে কৰোঁ। এইবিলাক দেখিছে মই এনেকৈ স্প্ৰে কৰিছোঁ, কাৰণ ধূলি, এতিয়া বহুত ধূলি, সেইকাৰণে। এইটো এটা হোৱাইট কালাৰ মানি প্লেণ্ট হয়, এইটো তলত এইটো গ্ৰীণ কালাৰ মানি প্লেণ্ট হয়।
এইবিলাক মই সব প্লাষ্টিক কণ্টেইনাৰত এনেকৈ নাইলন থ্ৰেড দি নিজে বনাই এনেকৈ হেঙিং কৰি ৰাখিছোঁ বাৰান্দাখনত দেখিবলৈ ধুনীয়া লাগে আৰু এইটো এটা মই প্লাষ্টিক বটলত এইটো মই বনাই ৰাখিছোঁ এনেকৈ দেখিছেনে কিমান ডাঙৰ হৈছে মোৰ আৰু এইটো হৈছে ট্ৰায়াঙ্গল লাভ প্লেন বুলি কয় এইটো হেঙিং মই প্লাষ্টিক কণ্টেইনাৰত এনেই লগাই ৰাখিছোঁ মোৰ এইবিলাক সব টেম্পৰেৰিলি মই এনেকৈ ৰাখিছোঁ ভাবিছোঁ মই পিছত ধুনীয়াকৈ এইবিলাক সজাই পৰাই আকৌ লগাম বেলেগ এটা মানে টবত সৰু সৰু প্লান কৰি নিজে বনাই ভাবিছোঁ এইটো এটা প্লান্ট এইটো বাৰিষাত খুব ফুলে মোৰ এতিয়াও কিন্তু ফুলি আছে এতিয়াও সিজন শেষ তথাপিও এতিয়াও মোৰ ফুলি আছে সৰু সৰুকৈ এইটো হেঙিং কৰি ৰাখিছোঁ মই খুব ধুনীয়া লাগিছিলে মোৰ এবাৰ বহুত ফুলিছে মানে মই বুজাব নোৱাৰো আৰু মই এই ইয়াৰে শৰ্টস মই দিছোঁ শৰ্টস ভিডিঅ' তাতো দেখিবলৈ পাব এইটো হৈছে বাগানভেলিয়া এইটো বহুত ফুলিলে এতিয়া মোৰ প্ৰায় ফুল শেষে ফুলি এনেকৈ আৰু অলপ চলপ আছে আৰু মোৰ এইখিনি ফ্ৰণ্টত মই ৰাখিছোঁ বাগানভেলিয়া আছে দুই এটা ভেৰাইটিজ এয়া মই ফুল ভাল পাওঁ সেইকাৰণে আৰু কেইটামান টব ৰাখিছোঁ এনেকৈ আৰু এইবিলাক মই দেখুৱাইছোঁ অলপ চলপকৈ এয়া বলক এতিয়া মই পিছফালে লৈ গৈছোঁ মোৰ পিছফালে ষ্টেপৰ ওচৰত মই গ্ৰিলৰ ওচৰত এনেকৈ দুটামান আকৌ ফুল ৰাখিছোঁ যিহেতু মই ফুল বহুত ভাল পাওঁ আৰু মোৰ সময়ৰ অভাৱৰ কাৰণে মই একচুৱেলি বেছি কৰিব পৰা নাই বহুত কেয়াৰ ল'ব লাগে যেকেইটা পাৰোঁ আৰু কেইটামান টব ৰাখিছোঁ এইটো নয়নতৰা আকৌ মই এইটো এটা জলকীয়া পুলি ৰাখিছোঁ প্লাষ্টিকত কণ্টেইনাৰত ৰুই ৰাখিছোঁ এইটো মই প্লাষ্টিক কণ্টেইনাৰতে ৰুইছোঁ এইটো দেখুৱাইছোঁ টপটো পাতটো কিমান ধুনীয়া হৈছে ইয়াৰো ভিডিঅ' মই দিছোঁ আপোনালোকে চাব পাৰে মই কি কি দিওঁ প্লান্টত এতিয়া মই কিচেনলৈ যাম এয়া মই দেখুৱাইছোঁ এই আজি কি বনাইছোঁ এইটো ওলকবি আৰু আলুটো এনেকৈ মই বইল কৰি কাটি লৈছোঁ মই ইয়াৰে ৰেচিপি ফাৰ্ষ্টতে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত এয়া তেল দিছোঁ প্ৰথমতে আৰু সেই তেলত মই আদা ৰচুন পিঁয়াজ এনেকৈ দিছোঁ তাৰপিছত বিলাহী দিছোঁ তাৰপিছত হালধি দিছোঁ এইটো খাই খুব ভাল লাগে মই এনেকৈয়ে ওলকবি বনাই খাওঁ তাৰপিছত মটৰ দিছোঁ এতিয়াতো ছিজন হয় শাক পাচলিৰ ছিজন আৰু এইটো ধনিয়া গুড়ি অলপ জিৰা গুড়ি দিছোঁ তাৰপিছত এনেকৈ বিলাহীখিনি ভালকৈ ভজা হোৱালৈকে গলি যোৱালৈকে মই এনেকৈ লৰাইছোঁ এয়া অলপ মই জলকীয়া গুড়ি দিছোঁ কাশ্মীৰী মিৰ্চ হয় সেইটো দিছোঁ কালাৰৰ কাৰণে তাৰপিছত মই এনেকৈ দি দিলোঁ অলপ নিমখ দিলোঁ এনেকৈ লৰা চৰা কৰি দিলোঁ মানে হৈ গ'ল আৰু এইটো একদম টাইম নালাগে যিহেতু আগতে বইল কৰি ল'লোঁ এনেকৈ এতিয়া ঢাকনা দি দিম 5 মিনিটমানৰ কাৰণে এয়া চাওক এতিয়া মোৰ এইটো ৰেডি হৈ গ'ল এইটো আজি বনাইছোঁ মই আকৌ সেকেন্ড ৰেচিপি মোৰ এইটো পনীৰ চাহি মছলা ইয়াত মই কাজু পিঁয়াজ কেঁচা জলকীয়া ইলাচি দালচেনি এইবিলাক অলপ তেলত দি বিলাহী এনেকৈ অলপ তেলত দি আৰু অলপ পানী দি মই বইল কৰি ল'লোঁ প্ৰথমতে তাৰপিছত মই এখিনি মিক্সিত মাৰিলোঁ মিক্সিত গুড়ি কৰিলোঁ গুড়ি কৰি তাৰপিছত আৰু আকৌ এটা কেৰাহীত মই পনীৰখিনি এনেকৈ মিক্সখিনি দি দিলোঁ দি তাৰ ওপৰত মছলাখিনি দিলোঁ তাৰপিছত মই পনীৰখিনি এনেকৈ দিলোঁ অলপ সময় ৰাখিলোঁ 5 মিনিটমান মোৰ ৰেডি এইটো মোৰ আজিৰ লাঞ্চ হয় এইটো মই তিয়ঁহ দুটুকুৰামান ভাত মই দেখুৱাইছোঁ আজি মই কি খাইছোঁ এইখিনি আৰু আজি লাঞ্চত এইটোৱে বেঙেনা ফ্ৰাই এইটো চক ওলকবিৰ এইটো মই বনাইছিলোঁ যে চব্জিটো আৰু এইটো পনীৰ ৰেচিপি মই ভিডিঅ'ত মই দিছোঁ অলৰেডি ইউটিউবত আপোনালোকে চাব পাৰে আজিৰ মই এইটোৱে মই এতিয়া লাঞ্চ কৰিম আজি এতিয়া ভাত পানী খাই হৈ গ'ল আৰু এতিয়া মই ফ্ৰী হ'লোঁ বাচন চাচন এইবিলাক ধুলোঁ ধুই প্ৰায় সময় এতিয়া 3টা বাজিবৰ হ'ল মই এতিয়া টিভিৰ আগত বহিম মইতো কৈছিলোঁ যে টিভি চাই খুব ভাল পাওঁ যেতিয়া মই সময় পাওঁ আৰু ৰাতিপুৱা কাম কৰি মানে চুলিখিনি বান্ধি থওঁতে মানে বহুত মূৰটো বিষাই গৈছে আমাৰতো সেনেকুৱা অৱস্থা চুলি খুলিব নোৱাৰোঁ নহ'লে চুলিবিলাক লেতেৰা হৈ যায় কাম কৰিবলৈ বহুত দিগদাৰ হয় মই এতিয়া টিভি চাম আৰু কি চাম মই ক'ম বাৰু আপোনালোকক আগতে মই এতিয়া টিভিৰ ওচৰত যাওঁ আৰু কি হৈছে কি দিছে মই চাম এতিয়া আৰু অলপ আৰাম কৰিম যদি মোৰ শুবলৈ মন যায় শুম আৰু খোৱাৰ অভ্যাসটো মোৰ তেনেকুৱা নাই আৰু মানে মন ইচ্ছা থাকিলেও শুব নোৱাৰোঁ কাৰণ ডেইলি যিহেতু ওলাই যাব লাগে আবেলি গতিকে খোৱাৰ হেবিটটো নাই ৰাতিয়ে একেবাৰে শুওঁ আৰু
আৰু যিমান পাৰোঁ ৰাতি চেষ্টা কৰোঁ সোনকালে শুবলৈ 11টা ভিতৰত শুবলৈ চেষ্টা কৰোঁ যিহেতু ৰাতিপুৱা সোনকালে উঠিব লাগে ব'লক এতিয়া টিভি ওচৰলৈ যাওঁ এতিয়া মই চিৰিজ চোৱাত ব্যস্ত চিনেমা চাম বুলি ভাবিছিলোঁ কিন্তু চিনেমা ভাল নাই চ' মই আজি চিৰিজখনকে ভাবিলোঁ এখনে চাই লওঁ এখন চোৱাও নাই মই আগতে আৰু এতিয়ালৈকেতো মোক খুব ভাল লাগিছে ইণ্টাৰেষ্টিং লাগিছে এখন থ্ৰিলাৰ টাইপ হয় এয়া মোৰ বেক চাইডে এয়া চাওক এইখন হৈছে নামটো তাৰ কেচিনো হয় একদম মই পূৰা এতিয়া চোৱাত মোৰ এতিয়া চিৰিজ চোৱা হ'ল মানে পূৰা শেষ কৰিব নোৱাৰিলোঁ আৰু যিহেতু চিৰিজবিলাক বহুত দীঘলে থাকে আকৌ বেলেগ এদিনাখন চাম থৈ দিছোঁ সেইকাৰণে বাকী এপিছ'ডখিনি বেছি এপিছ'ড চোৱা নহ'ল এতিয়া গধূলিও হ'ল তো চাকি বাতি এইবিলাক জ্বলাবলৈ আছে কাম অলপো আছে কৰিবলগীয়া তো মই আৰু আজি মই মোৰ ভিডিঅ'টো ইয়াতে মই শেষ কৰিলোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিসকল নতুন তেওঁলোককো কওঁ মই মোকো ছাবস্ক্ৰাইব কৰিব যাতে মই উৎসাহ পাওঁ যাতে মই আৰু ভিডিঅ' বনাব পাৰোঁ ভাল ভিডিঅ' বনাব পাৰোঁ এগৰাকী হাউচৱাইফ হিচাপে বহুত অসুবিধা হয় আৰু দুজনী মোৰ ছোৱালী আছে মাক হিচাপে বহুত সময় দিবলগীয়া হয় সিহঁতৰ লগতো মোৰ বহুত সময় দিবলগীয়া হয় সেইকাৰণে মই আনৰ নিচিনা ফ্ৰিকুৱেণ্টলি ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ কিন্তু মই চেষ্টা কৰিম মোৰ আপডেটবিলাক আপোনালোকক দি থাকিবলৈ গতিকে মোক উৎসাহ দিব আৰু কিবা যদি ভুল হৈছে কিবা যদি মোৰ ভিডিঅ' বনোৱাত কিবা মই নাজানিছোঁ মোক উপদেশ দিব মোৰ ভাল লাগিব আপোনালোকো ভালে থাকক তেতিয়াহ'লে মই আজিলৈ আহোঁ বাই বাই